নমস্কাৰ বন্ধুসকল, ইটছ ধ্ৰুৱ ইউটিউব চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম টেটৰ বিশেষ প্ৰস্তুতিৰ বাবে আমি পাঠ্যক্ৰম যুগুত কৰি আহিছোঁ। আজি আমি আগবঢ়াম গণিত বিষয় এটা গুৰুত্বপূৰ্ণ পাঠ। সেইটো হৈছে ইউনিট 1ৰ টপিক 4 ফাণ্ডামেণ্টেল অপাৰেশ্যন, মানে গণিতৰ যিকেইটা মৌলিক প্ৰক্ৰিয়া যোগ, বিয়োগ, পূৰণ আৰু হৰণ, তাৰ সম্পৰ্কে কিছু অৱতাৰণা কৰিম। বিশেষ পলম নকৰি আমি আমাৰ কাৰ্যসূচীলৈ আগবাঢ়োঁ। প্ৰথমটো যিটো ফাণ্ডামেণ্টেল অপাৰেশ্যন, সেইটো হৈছে যোগ। আপোনালোক সকলোৱে গম পায় যোগ কি বস্তু। দুটা সংখ্যা আমি 1 আৰু 2 লগ কৰি যিটো মান পাওঁ, সেইটো মানে হ'ল তাৰ যোগৰ মান। ঠিক আছে। যোগৰ লগত গুৰুত্বপূৰ্ণ এটা বস্তু হ'ল যোগাত্মক অভেদ। যোগাত্মক অভেদ এনেকুৱা এটা বস্তু, এনেকুৱা এটা সংখ্যা, যিটো সংখ্যা আমি আন এটা সংখ্যাৰ লগত যোগ কৰিলে সংখ্যাটোৰ মানটোৰ কোনো পৰিৱৰ্তন নহয়। অৰ্থাৎ যদি 2 সৈতে মই সেই সংখ্যাটো যোগ কৰোঁ, তেতিয়া তাৰ মান মই 2 পাব লাগিব। গতিকে যোগাত্মক অভেদ কি হ'ব আপোনালোক সকলোৱে নিশ্চয় গম পাইছে, সি হ'ব 0। গতিকে যিকোনো যোগৰ বাবে যোগাত্মক অভেদ 0। ইয়াৰ পিছত আহোঁ আমি এটা গুৰুত্বপূৰ্ণ বিষয়, সেইটো হৈছে যোগাত্মক বিপৰীত। যোগাত্মক বিপৰীত বা এডিটিভ ইনভাৰ্চ, সেইটো হৈছে এনেকুৱা এটা সংখ্যা যিটো সংখ্যাৰ লগত আমি কিবা এটা সংখ্যা যোগ কৰিলে যিটো যোগাত্মক অভেদ সেইটো পাম। অৰ্থাৎ 2 সৈতে আমি এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগিব যিটো সংখ্যা যোগ কৰিলে আমি যোগাত্মক অভেদ অৰ্থাৎ 0 পাওঁ। গতিকে সংখ্যাটো কি আপোনালোকে নিশ্চয় গম পাইছে, সেইটো হৈছে তাৰ মাইনাছ মানে ঋণাত্মক সংখ্যাটো। ঠিক একেদৰে -2ৰ যোগাত্মক বিপৰীত হ'বগৈ +2। নেক্সট প্ৰক্ৰিয়ালৈ আমি আহোঁ বিয়োগ। বিয়োগটো হৈছে যোগৰ বিপৰীত প্ৰক্ৰিয়া। গতিকে বিয়োগটো সেইটো আপোনালোকে সকলোৱে নিশ্চয় গম পায়, বিশেষ ক'বলগীয়া একো নাথাকে। যোগৰ দৰে বিয়োগৰো বিয়োগাত্মক অভেদ আৰু যোগাত্মক অভেদ থাকে। সেইকেইটা কনচেপ্টটো যোগৰ নিচিনা একেই। গতিকে বিয়োগাত্মক অভেদ বুলি সাধাৰণতে দিয়া নাথাকে। যোগাত্মক অভেদ বা যোগাত্মক বিপৰীতেই বিয়োগাত্মক অভেদ বা বিয়োগাত্মক বিপৰীতৰ কাম কৰে। নেক্সট টপিক আমি আহোঁ পূৰণ বা গুণ। সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। পূৰণটো কি আপোনালোকে গম পায়, সেইটো ক'বলৈকে বিশেষ নাথাকে। আমি আহোঁ তাৰ দুটা বিশেষ গুৰুত্বপূৰ্ণ বিষয়, গুণাত্মক অভেদ আৰু গুণাত্মক বিপৰীত। গতিকে আমি আগৰ যোগাত্মক অভেদৰ দৰে গুণাত্মক অভেদ হৈছে এনেকুৱা এটা সংখ্যা যিটো সংখ্যা আমি বেলেগ এটা সংখ্যাৰ সৈতে পূৰণ কৰিলে সংখ্যাটোৰ মানৰ কোনো পৰিৱৰ্তন নহয়। আপোনালোকে নিশ্চয় গম পাইছে, যদি আমি 0 দিওঁ, 0 দিলেতো এইফালে 0হে পাম। গতিকে যোগাত্মক অভেদৰ দৰে 0 গুণাত্মক অভেদ নহয়। গতিকে সেইটো সংখ্যা হ'ব লাগিব কি 1। অৰ্থাৎ গুণাত্মক অভেদ হ'ল 1, কিন্তু যোগাত্মক অভেদ হ'ল 0। নেক্সট আহোঁ আমি গুণাত্মক বিপৰীত। গতিকে যোগাত্মক বিপৰীতৰ দৰে গুণাত্মক বিপৰীতৰ কনচেপ্টটো ঠিক একেধৰণৰে। যদি আমি কোনোবা এটা সংখ্যাৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগে, যিটো সংখ্যা পূৰণ কৰিলে আমি তাৰ কি পাওঁ, গুণাত্মক অভেদটো পাওঁ, অৰ্থাৎ 1 পাওঁ। গতিকে কি হ'ব সেইটো আপোনালোকে নিশ্চয় গম পাইছে। এইটো তলত দি দিলেই হ'ল 1/2। ঠিক একেদৰে 1/2ৰ গুণাত্মক অভেদ হ'ব 2। নেক্সট আমি আহোঁ হৰণ। হৰণো পূৰণৰ বিপৰীত প্ৰক্ৰিয়া। গতিকে ইয়াৰ সম্পৰ্কে ক'বলগীয়া নাথাকে, কিন্তু হৰণ ডিফাইন নহয়, হৰণ সংখ্যাবদ্ধ নহয় এটা প্ৰক্ৰিয়াৰ বাবে যদি তাৰ লব 0 হয়, অৰ্থাৎ 2/0, সেইটো কেতিয়াও ডিফাইন নহয়, আনডিফাইণ্ড। এনেকুৱা যদি থাকে, ইয়াৰ যদি উত্তৰ লিখিবলৈ কয়, তেতিয়া আমি আনডিফাইণ্ড লিখিব লাগিব। নেক্সট আমি আহোঁ যোগ, বিয়োগ, পূৰণ, হৰণে মানি চলা কেতবোৰ গুৰুত্বপূৰ্ণ নিয়ম বা বিধি। তাৰে প্ৰথমটো বিধি হৈছে ক্ৰম বিনিময় বিধি। ক্ৰম বিনিময় বিধি বা কমুটেটিভ ল, সেইটো বিশেষ একো নহয়। যদি যোগৰ ক্ষেত্ৰত ধৰোঁ আমি 2+3 আৰু 3+2, আমি দুইটাই একে পাম। গতিকে যোগে ক্ৰম বিনিময় বিধি মানি চলে। ঠিক একেদৰে যদি পূৰণৰ ক্ষেত্ৰত আমি আহোঁ, তেতিয়া কি হ'ব, 2+3 আৰু 3+2, দুইটাৰ মান একে। অৰ্থাৎ পূৰণেও ক্ৰম বিনিময় বিধি বা কমুটেটিভ ল মানি চলে। কিন্তু হৰণ আৰু বিয়োগে এই বিধিটো মানি নচলে। অৰ্থাৎ 2 - 3
কিন্তু সেইটো মান পাম আমি -1 কিন্তু 3 বিয়োগ 2 তাৰ মান পাম আমি +1 অৰ্থাৎ 2 - 3 not equal to 3 - 2 গতিকে বিয়োগ আৰু হৰণেও ঠিক একেদৰে হৰণেও ক্ৰম বিনিময় বিধি মানি নচলে নেক্সট বিষয়টোলৈ আমি আহোঁ সাহচৰ্য বিধি সাহচৰ্য বিধিটো বিশেষ একো নাই ইয়াত তিনিটা সংখ্যা লাগে সে a b c a plus b plus c is equal to a plus b plus c কিন্তু ইয়াত পাৰ্থক্যটো কি প্ৰথমে আমি ইয়াত a আৰু b যোগ কৰিম তাৰ পিছত ইয়াত আমি যোগ কৰিম কিন্তু b আৰু c প্ৰথমে গতিকে প্ৰথমে a আৰু b যোগ কৰি তাৰ লগত c যোগ কৰি যেটো মান পাম সেই মানটো b আৰু c যোগ কৰি যেটো মান পাম তাৰ লগত a যোগ কৰি যেটো মান পাম তাৰ মানটো হৈতে একে হয় এটোকে আমি কি বুলি কওঁ সাহচৰ্য বিধি বা এছ'চিয়েটিভ ল ইংৰাজীত বোলা হয় ঠিক একেদৰে পূৰ্ণ ক্ষেত্ৰটো কনচেপ্টটো একেটাই হ'ব a পূৰণ b পূৰণ c ইকুৱেল টু a পূৰণ b পূৰণ c কিন্তু ইয়াত পাৰ্থক্যটো কি ইয়াত প্ৰথমে আমি a আৰু b পূৰণ কৰিম ইয়াত কিন্তু প্ৰথমে আমি b আৰু c পূৰণ কৰিম গতিকে হেতু হৈছে সাহচৰ্য বিধি আপোনালোকক ষ্টেটমেন্টটো দি এটো কোনটো বিধি মানি চলে তেনেকুৱা প্ৰশ্ন দিব পাৰে গতিকে যিকিটা মূল নিয়ম হেতু মানি ভালদৰে বুজি লওক ক্ৰম বিনিময় বিধি আছিল কি আছিল a plus b equal to b plus a or a পূৰণ b equal to b পূৰণ a কিন্তু এছ'চিয়েটিভ ল বা সাহচৰ্য বিধিত কি আছিল a plus b plus c equal to a plus b plus c আৰু a cross b cross c equal to a cross b cross c নেক্সট আমি টপিকলৈ আহোঁ এটা গুৰুত্বপূৰ্ণ বিষয় এটো হৈছে বিতৰণ বিধি বা ডিস্ট্ৰিবিউটিভ ল এই যোগ আৰু পূৰণ প্ৰক্ৰিয়াকিটা একেলগ কৰে যদি আমি চাওঁ a into b plus c তেতিয়া আমি কি পাম ab plus ac এই বিধিটো হৈছে বিতৰণ বিধি অৰ্থাৎ যদি আমি সংখ্যা লওঁ 2 পূৰণ 3 যোগ 4 আমি কেনেকৈ লিখিব পাৰোঁ 2 পূৰণ 3 প্লাছ 2 পূৰণ 4 গতিকে এই সাধাৰণ বিধিটোকে আমি কি বুলি কওঁ বিতৰণ বিধি বা ডিস্ট্ৰিবিউটিভ ল নেক্সট আমি গুৰুত্বপূৰ্ণ এটা বিষয়লৈ আহোঁ অতি গুৰুত্বপূৰ্ণ হেতু হৈছে বদমাছ ৰুল বদমাছ ৰুলে কি কয় যদি কোনো এটা প্ৰক্ৰিয়াত সে a plus b minus c হৰণ d পূৰণ e যোগ f যদি প্ৰথমে এটো থাকে তেতিয়া আমি কি কৰিম প্ৰথমে আমি কৰিব লাগিব একেটা যদি একেটা ৰাশিত কেইবাটাও প্ৰক্ৰিয়া থাকে তেতিয়া আমি প্ৰথমে কৰিম b মানে ব্ৰেকেটৰ যিখিনি কাম হেতু আমি প্ৰথমে কৰিম তাৰ পিছত আমি কৰিম d মানে ব্ৰেকেট অফ d মানে ডিভিজন তাৰ পিছত আমি কৰিম হৰণ প্ৰক্ৰিয়াটো তাৰ পিছত আমি কৰিম m মানে পূৰণ প্ৰক্ৰিয়াটো কৰিম তাৰ পিছত আমি কি কৰিম a মানে এডিশন অৰ্থাৎ যোগ প্ৰক্ৰিয়াটো কৰিম তাৰ পিছত আছে s মানে আমি সাবট্ৰেকশন বা বিয়োগ প্ৰক্ৰিয়াটো কৰিম যদি এটা আমি উদাহৰণ লওঁ সে 2 plus 3 minus 1 হৰণ 1 পূৰণ 2 যোগ 3 গতিকে আমি প্ৰথমে কৰিম কি প্ৰথমে আমি কৰিম যেটো ব্ৰেকেট মানে 5 হৰণ 5 পূৰণ 1 হৰণ 1 minus 3 plus 2 নেক্সট আমি কৰিম যেটো হৰণ প্ৰক্ৰিয়া অৰ্থাৎ কি হ'ব 2 plus 3 minus 1 ক যদি প্লাস 1 হৰণ কৰো থাকিব আনসাৰটো 1 পূৰণ 5 নেক্সট আমি কৰিম পূৰণ প্ৰক্ৰিয়াটো তেতিয়া কি হ'ব 2 plus 3 minus 1 into 5 মানে 5 নেক্সট আমি কৰিম যোগ প্ৰক্ৰিয়াটো 5 minus 5 ইকুৱেল টু যেটো পাম হেতু হ'ব গুঠি ওভাৰঅল ৰাশিটোৰ ৰিজাল্ট ফলটো নেক্সট আমি আহোঁ কেইটামান সম্ভাৱ্য প্ৰশ্নলৈ এটা প্ৰশ্ন আছে 5 plus 5 minus 5 হৰণ 5 divided into 5 এইটো প্ৰক্ৰিয়া আমি অলপ আগতে শিকি আহা বদমাছ নিয়মটোৰ এটা প্ৰয়োগ হয় কেনেকৈ আমি কৰিম প্ৰথমে আমি কৰিম যেটো হৰণ প্ৰক্ৰিয়া 5 plus 5 minus 5 into 5 divided by 5 মানে 1 into 5 তাৰপৰা কি হ'বগে তাৰপৰা আমি নেক্সট কৰিম যেটো পূৰণ প্ৰক্ৰিয়া 5
প্লাছ 5 মাইনাছ 5 ইনটু 1 মানে 5। নেক্সট আমি কৰিম যোগ প্ৰক্ৰিয়া 10 মাইনাছ 5, তো আনচাৰটো হ'বগৈ 5। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5। নেক্সট আমি চাওঁ এইটো প্ৰশ্ন যে 5 ইনটু 5 প্লাছ 5 ইকুৱেল টু 5 ইনটু 5 প্লাছ 5 ইনটু 5 ইকুৱেল টু 50। এই যিটো আমি অংক কৰিছোঁ সেইটোৱে কোনটো বিধি মানি চলিছে? অপশ্যন আছে ক্ৰম বিনিময়, বিতৰণ আৰু সাহচৰ্য বিধি। আপোনালোকে নিশ্চয় আমি আগতে কৈ আহিছোঁ এইটো কোনটো বিধি হ'ব? সেইটো হ'ব বিতৰণ বিধি বা ডিষ্ট্ৰিবিউটিভ ল। শুদ্ধটো হ'ব অপশ্যন বি বিতৰণ বিধি। গতিকে ইমানতে কৈ আমি আমাৰ পাঠটো সামৰিছোঁ। আপোনালোকে আমাৰ চেনেল চাই থাকক, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।